কাঞ্চনজঙ্ঘা তো কাঞ্চনজঙ্ঘাৰ বাবে আপোনালোক সকলোকে নিমন্ত্ৰণ জনাবলৈ আমি আপোনালোকৰ কাষলৈ আহিছোঁ। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয়খন ঘূৰি ইয়াৰ পিছত আকৌ বঙাইগাঁও যাম আৰু কাঞ্চনজঙ্ঘা ফুল প্ৰমোশ্যন চলি আছে। আজি কেইবাজনো আৰ্টিষ্ট আহিছে আমাৰ সমীৰ ভেটিবান মই ৰভা নতুন অভিনয় আহি আছে। বহুতে গম পাইছে চাগে নতুন এক্টিং কৰিছে চ' আজি প্ৰমোশ্যন ভাল হ'ব। সকলোকে আমি লগ পাম বঙাইগাঁৱত চুটিবিলাখনো আহি আছে গৰুগাঁৱত আহি আছে। চ' সকলোকে আমন্ত্ৰণ জনাইছোঁ। নতুন হল খুলিছে বুলি শুনিছোঁ কোকৰাঝাৰত। চিনেমাখন চাব, ভাল ষ্ট্ৰং চিনেমা, অলপ বেলেগ ধৰণে বনাইছোঁ। বম্বেত কাম চলি আছে এইফালে মিচিঙত। চ' 6 ছেপ্টেম্বৰত সকলোকে ঘৰলৈ আমন্ত্ৰণ জনাইছোঁ। সকলোকে আশা কৰিলোঁ চিনেমা চাব। থেংক ইউ। জবিন এই গহিলাপুৰী যিটো আপুনি সাহায্য পূৰণ কৰাৰ কথা যে কৈছিলে আপুনি দিলে নেকি? মই তাই নাই, মই এড্ৰেছটো পোৱা নাই আৰু চিনেমাত সোমাই দিলোঁ যে, কিন্তু মই খবৰটো জানো তাই। চ' সেইটো আচলতে আমি কলাগুৰুৰ ফালৰ পৰা দিওঁ। আজিকালি চব কলাগুৰুৰ পৰা যায়। চ' মোক নাম্বাৰ চাম্বাৰ পালে মই তেতিয়া মই ক'ৰবাত কোনোবা তেওঁলোকৰ আহিলে আমাৰ অফিচলৈ তেতিয়া মই চেকখন কৰাই দিব পাৰিম। দিম কিন্তু দিয়া ৰেডি হৈ আছে। থেংক ইউ। মই দিব পাৰিম। থেংক ইউ। যোৱা বহু দিন ধৰি কেইবাটাও দিন ধৰি যোৱা 15 আগষ্টৰ পৰা আৰম্ভ কৰিছোঁ। 16 আগষ্টৰ পৰা